গুড মৰ্ণিং ফ্ৰেণ্ডছ এতিয়া ৰাতি বাজে প্ৰায় 4:12 আৰু মই আহিছোঁ মান্দাকাটা প্ৰেড গ্ৰাউণ্ডত অসম ফৰেষ্ট গাৰ্ডত যিখন ইণ্টাৰভিউ আছে ইণ্টাৰভিউৰ কাৰণে আহিছোঁ মই ৰাতি 3:30 মানত বজাত আহিছোঁ আহি এনেকৈ শাৰী পাতিছোঁ 3:30 বজাত আহিও মই 150-200জনৰ পিছত মই শাৰী পাতিবলগীয়া হৈছে মানুহে আগৰ দিনা আহি এনেকৈ শাৰী পাতি থাকে ইণ্টাৰভিউৰ কাৰণে যিহেতু এইটো এটা চিৰিয়াছ এক্সাম হয় ফিজিকেল টেষ্ট তো আগৰ দিনা আহি এনেকৈ শাৰী পাতি ৰাতিপুৱা মৰ্ণিং বেছত ৰানিং কৰাৰ কাৰণে তো ময়ো ৰাতিপুৱা আহি এনেকৈ শাৰী পাতিবলগীয়া হৈছে ইণ্টাৰভিউৰ কাৰণে তো ফাইনেলি 120জনৰ পিছত মই সোমাব পাৰিলোঁ এতিয়া আমাক এইখন বাছেৰে পাহাৰৰ একেবাৰে ওপৰত লৈ যাব য'ত ফিজিকেল টেষ্ট ৰানিং চব কৰা হয় তো এনেকৈ বাছত লৈ যাব এয়া আমাৰ বাছ আহি গ'ল এইখন বাছত আমি একেবাৰে ওপৰত যাম চবেই দৌৰাদৌৰিকৈ বাছত উঠি আছে কাৰণ চবেই বিচাৰে যে প্ৰথম গ্ৰুপত ৰানিং কৰিলে ভাল তো এনেকৈ বাছত উঠিলোঁ বলক ওপৰলৈ কেনেকৈ যাওঁ তো এনেকৈ বাছৰ পৰা নামি আহি এনেকৈ পোনপ্ৰথমে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হয় এডমিট কাৰ্ড চেক কৰা হয় ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি তাৰপিছত বহুত এখন বাৰকোড লগাই ৰানিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰা হয় আৰু এইটো হ'ল আমাৰ গ্ৰুপ এইটো গ্ৰুপৰ লগত মই ৰানিং কৰিম আৰু ৰানিঙৰ পূৰ্বে এনেকৈ ভয় থৈ দিয়াৰ এটাই কাৰণ মানে এইটো আমাৰ গ্ৰুপৰ আগত বেলেগ এটা গ্ৰুপ ৰানিং কৰি আছে সেইটো গ্ৰুপ ৰানিং শেষ হোৱাৰ পিছতে আমাক এনেকৈ লৈ যোৱা হ'ব বুকুত বাৰকোড লগাই চেঞ্চৰ লগাই বহাই থৈ দিছে এয়া এতিয়া লৈ যাব আমাক ৰানিং কৰিবৰ কাৰণে সেইটো গ্ৰুপ ৰানিং শেষ হ'ল আপোনালোকে চাই থাকক কেনেকৈ ৰানিং হয় আৰু ইয়াতে অকল যিমানখিনি কেণ্ডিডেট ৰানিঙত কোৱালিফাই হৈছে সেইখিনি কেণ্ডিডেট অকল লং জাম্প দিব পাৰিব ইয়াতে লং জাম্প হৈ আছে আপোনালোকে চাই আছে আৰু ময়ো ৰানিঙত কোৱালিফাই হৈছোঁ কাৰণে লং জাম্প দিব পাৰিম ইয়াতে লং জাম্প দিব আহিছোঁ চাই থাকক লং জাম্প
ইয়াতে এটা লাষ্ট ষ্টেপ কাম হ'ল সকলো টেষ্ট হৈ যোৱাৰ পিছত অৰিজিনেল ডকুমেণ্টখিনি আপলোড কৰিব লাগে, জেৰক্স কপিখিনি জমা দিব লাগে। তাৰপিছত ইণ্টাৰভিউ শেষ হয়, আমি যেনেকৈ বাছত আহিছিলোঁ সেনেকৈ লৈ যোৱা হয়। আৰু এনেকৈ ইণ্টাৰভিউ শেষ হ'ল, আৰু শেষৰ পিছত যেনেকৈ ওপৰত বাছত লৈ গৈছিল আমাক, এনেকৈ তলত লৈ গৈ আছে বাছেৰে। তাৰপিছত এওঁলোকৰ দায়িত্ব শেষ, তাৰপিছত আমাৰ দায়িত্ব হ'ল ঘৰত যোৱা। চ' ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টছ বক্সত জনাব, আৰু কাইণ্ডলি মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।